Hey guys, আজি আপোনালোকক এটা বস্তু দেখুৱাম guys। আজি আমাৰ ঘৰত এটি কপৌ চৰাই আহিছে আৰু সেই কপৌ চৰাইটোৱে তিল শুকা দি থোৱা হৈছে আৰু সেই তিল বাৰে বাৰে আহি খাই আছে। তো guys, সেই কপৌ চৰাইটোৱে বাৰু কেনেকৈ তিল খাই আছে আজি মই আপোনালোকক দেখুৱাম। বহুত এটি মৰম লগা দৃশ্য, খুব সুন্দৰ দৃশ্য মই আপোনালোকক দেখুৱাই আছো এতিয়া। How to guys, কপৌ চৰাইটোৱে তিল খাই আছে। চাওক না, কিমান মৰম লগা দৃশ্য। হৌটো চাওক না গাইজ, এতিয়া মোক দেখা পালে আৰু এতিয়া খোৱা বন্ধ কৰিছে। ইমান সময় পৰ ধৰি খাইয়ে আছিলে, এতিয়া এইফালে আহি আছে। চাওক না, ভয়ে নকৰে কি কপৌ চৰাইটোৱে ইমান কাষত আহি আছে মানুহৰ। চাওক গাইজ, ভাবি আছে, কিবা এটা ভাবি আছে কপৌ চৰাইটোৱে। পানী পিয়া লাগিছে নেকি? গাইজ, তলত পানী আছে কাৰণে পানী খাই আছে। পানী পিয়া লাগিছে গাইজ, পানী খাই আছে। চাওক, বেচেৰাটোৰ পানী পিয়া লাগিছে। চাওক না গাইজ, কপৌ চৰাইটো কিমান মৰম লগা। দে খা, দে ভালকে খা, ভালকে পানী খা। এয়াই আছিল কপৌ চৰাইটোৰ দৃশ্য। এয়া আপোনালোকে দেখা পালে, তিলখিনি খালে আৰু পানীও খালে। গাইজ, কপৌ চৰাইটোৱে এই যে ডলা আছে, ডলাৰ পৰাই তিল খাই আছিলে। আজি এটা কথা কম গাইজ, বন্ধুসকল, এজন মানুহ কেতিয়াও অকলে থাকিব নোৱাৰে। আৰু যিখন ঠাইত মানুহ থাকে সেই ঠাইখনতে চৰাই চিৰিকটি আৰু জীৱ জন্তু আহে। সেয়ে আপোনাৰ কাষৰ যিমান চৰাই চিৰিকটি আছে, জীৱ জন্তু আছে, সেই সকলোকে মৰম কৰক, সেই সকলোকে ভাল পাওক। আৰু তেতিয়াহে এই প্ৰকৃতিখন সৌন্দৰ্য হৈ পৰিব, সেই প্ৰকৃতিখন আৰু বেছি সুন্দৰ হৈ পৰিব।